নমস্কাৰ বন্ধুসকল, আজি আমি কৰ্কট ৰাশিৰ 2018 ইংৰাজী বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ বিষয়ে জানিম। চন্দ্ৰ ৰাশি কৰ্কটক লগ্ন হিচাপে ধৰি বিভিন্ন গ্ৰহৰ গোচৰৰ ভিত্তিত এই বাৰ্ষিক ৰাশিফল উলিওৱা হৈছে। কৰ্কট ৰাশিৰ ভাগ্য অধিপতি বৃহস্পতি 2018 আৰম্ভণিৰ পৰাই প্ৰায় অক্টোবৰৰ মাজভাগলৈ চতুৰ্থ ভাৱত থাকিব। শনি গ্ৰহ গোটেই বৰ্ষ ষষ্ঠ স্থানত থাকিব আৰু ৰাহু কেতু ক্ৰমে লগ্ন আৰু সপ্তমত গোটেই বৰ্ষই থাকিব আৰু একেদৰে আন গ্ৰহবোৰেও বিভিন্ন স্থানত গোচৰ কৰিব। আহক 2018 ইংৰাজী বৰ্ষ কৰ্কট ৰাশিৰ জাতকৰ বাবে কেনেকুৱা হয় জানি লোৱা হওক। প্ৰথমতে শিক্ষাৰ্থীসকলৰ বাবে 2018 ইংৰাজী বৰ্ষ কেনেকুৱা হয় জানি লোৱা হওক। 2018 বৰ্ষ কৰ্কট ৰাশিৰ শিক্ষাৰ্থীৰ বাবে অত্যন্ত শুভফল প্ৰদানকাৰী হ'ব। যদি আপুনি কোনোবা পৰীক্ষাত সফল হ'ব পৰা নাছিল, এই বৰ্ষ আপোনালোকৰ পৰিশ্ৰমে সুফল কঢ়িয়াই আনিব। শিক্ষাৰ ক্ষেত্ৰত বাধা দূৰ হ'ব, শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব। উচ্চ শিক্ষাৰ বাবেও শুভ হ'ব আৰু বিদেশত শিক্ষা লাভৰ বাবে সুযোগো লাভ কৰিব। কেৰিয়াৰ বা প্ৰফেশ্যন আৰু ব্যৱসায় 2018 ইংৰাজী বৰ্ষ আপোনালোকৰ পৰিশ্ৰম আৰু পৰাক্ৰম দুয়োটাই বৃদ্ধি হ'ব। আপোনালোকৰ পৰিশ্ৰমে ভাল সুযোগ সৃষ্টি কৰিব। পদোন্নতি আৰু দৰমহা বৃদ্ধিও হ'ব পাৰে। কিন্তু লগ্নত ৰাহুৰ প্ৰভাৱে আপোনাৰ মানসিক অস্থিৰতা বৃদ্ধি কৰিব। সেয়ে কাৰ্যক্ষেত্ৰত একো কামতে খৰধৰ নকৰিব আৰু চিধা উত্তৰ দিব, যাতে আনে আপোনাৰ বদনাম কৰিব সুবিধা নাপায়। বছৰৰ আৰম্ভণিৰ পৰা মধ্যভাগলৈ মধ্যমীয়া ধৰণৰ হ'ব, যদিও শেষৰ পিনে ক্ৰমে ভাললৈ আহিব। ব্যৱসায়ৰ দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ ব্যৱসায়ত প্ৰতিকূল প্ৰভাৱ নপৰে। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সাৱধানতাৰে চলা প্ৰয়োজনীয়তা আছে। বিদেশৰ লগত জড়িত ব্যৱসায়ত অধিক লাভ হ'ব। ঔষধৰ লগত জড়িত ব্যৱসায় যেনে MR, ফাৰ্মাচিষ্ট, খনিজ সম্পদৰ লগত জড়িত ব্যৱসায় আৰু টেকনিক আৰু টেকন'লজিৰ লগত জড়িত ব্যৱসায়ত অধিক মুনাফা লাভ কৰিব। আৰ্থিক স্থিতি আৰু ধন সম্পত্তি কৰ্কট ৰাশিৰ ধন সম্পত্তি আৰু আৰ্থিক স্থিতিৰ ক্ষেত্ৰত 2018 ইংৰাজী বৰ্ষ মধ্যমীয়া ধৰণৰ হ'ব। আৰ্থিক স্থিতি মজবুত কৰাৰ বাবে এই বৰ্ষ আপোনালোকে সুবিধাও লাভ কৰিব, কিন্তু আৱেগত আহি একো ইনভেষ্টমেণ্ট বা বিনিয়োগ নকৰিব। খৰচৰ মাত্ৰা বৃদ্ধি হ'ব। আপোনাৰ খৰচ কৰা স্বভাৱত লেকাম নলগাৰে আৰ্থিক সংকটত পৰিব, সেয়ে চাই চিতিহে খৰচ কৰিব। কৰ্কট ৰাশিৰ যিসকল জাতকে নতুন ঘৰ বা মাটি ল'ম বুলি ভাবি আছিল, সেইসকলৰ এই বৰ্ষ আশা পূৰণ হ'ব। দাম্পত্য আৰু পাৰিবাৰিক জীৱন 2018 ইংৰাজী বৰ্ষ কৰ্কট ৰাশিৰ জাতকৰ দাম্পত্য আৰু পাৰিবাৰিক জীৱন মিলাজুলা ধৰণৰ হ'ব। আপোনাৰ পত্নী স্থানত কেতু গ্ৰহ আছে আৰু ৰাহু গ্ৰহৰো প্ৰত্যক্ষ দৃষ্টি আছে। পাপী গ্ৰহ ৰাহু কেতুৰ প্ৰভাৱৰ বাবেই আপোনাৰ জীৱনসংগীৰ লগত মতভেদো হ'ব পাৰে আৰু দাম্পত্য জীৱনত সমস্যা সৃষ্টি হ'ব পাৰে। সেয়ে পত্নীৰ লগত সম্পৰ্ক টনকিয়াল কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে। জীৱনসংগীৰ সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। পিতৃ মাতৃৰ লগত সম্পৰ্ক ভালেই থাকিব। পিতৃ মাতৃৰ পৰা সহায় সহযোগো পাব। প্ৰিয় ব্যক্তিৰ লগত মতভেদ সৃষ্টিৰ পৰিস্থিতি উৎপন্ন হ'ব পাৰে। প্ৰেম সম্বন্ধ 2018 ইংৰাজী বৰ্ষ কৰ্কট ৰাশিৰ জাতকৰ প্ৰেম সম্বন্ধৰ ফালৰ পৰা শুভফল প্ৰদানকাৰী হ'ব। আপুনি আপোনাৰ প্ৰেম সম্পৰ্কৰ কথা ঘৰৰ মানুহৰ লগত শ্বেয়াৰ কৰিব সুযোগ পাব। এই বৰ্ষ আপোনালোকৰ নতুন প্ৰেম সম্পৰ্কও গঢ়ি উঠিব পাৰে। জীৱনসংগীৰ লগত মধুৰ মুহূৰ্ত উপভোগৰ সুযোগ পাব।
প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈ সাৱধানতাৰে চলা প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ফালৰ পৰা এই বৰ্ষ আপোনালোকৰ মধ্যম ধৰণৰ হ'ব। আপোনালোকে এই বৰ্ষ পেট সম্পৰ্কীয় আৰু বিষ সম্পৰ্কীয় সমস্যাত ভুগিব পাৰে। যিসকল জাতকৰ কিডনী সম্পৰ্কীয় সমস্যা আছে তেখেতসকলে এই বৰ্ষ নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে যত্ন ৰখাৰ প্ৰয়োজনীয়তা আছে। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। আপোনাৰো যদি আমাৰ ভিডিঅ'সমূহ ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাইক কৰক আৰু আমাক কমেণ্ট কৰক। ধন্যবাদ।